হাই গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাৰ বাজিছে 6টা আৰু এই ৰাতিপুৱা 6 বজাতে ইমান ৰ'দ দিছে দেখিছেনে? ইমান গৰম দিছে বাপৰে এইকেইদিন। আৰু আজি ৰাতিপুৱা 6টাতে একদম গা পা ধুই ৰেডি, কাৰণ আজি যাম আমি গাঁৱলৈ, মানে ঘৰলৈ। এইফালে মিষ্টাৰে যোৱাৰ আগতে অকণমান ফ্ৰাইড ৰাইচ বনাই লয় বোলে, সেইখিনি বনাই আছে। মই এইফালে ৰেডি হৈ ল'লোঁ। তাৰপিছতে মিষ্টাৰে বনোৱা ফ্ৰাইড ৰাইচ খাই আমি এতিয়া ওলাম আৰু ঘৰলৈ। আৰু এয়া আমি যাবলৈ ওলালোৱে। আৰু আমি গৈছোঁ ট্ৰেইনত এয়া জালমুড়ি লৈ লৈছোঁ আৰু জালমুড়ি খাই খাই গুৱাহাটীতো টিহু গৈ আছোঁ। আৰু আহি এয়া টিহু ষ্টেচন পালোৱে। টিহু আহি পোৱাৰ লগে লগে এনেকুৱা লাগিছে যে আপোন ঠাইখিনিলৈ আহি পালোঁ। তাৰপিছতে এয়া দেখিছেনে, সেউজীয়া সেউজীয়া ধুনীয়া গাঁৱলীয়া পৰিৱেশ। আৰু এয়া আমি ঘৰ আহি পালোঁ। ঘৰ আহি পাই ড্ৰেছ চেঞ্জ কৰি চাহ পানী খাই ল'লোঁ। খাই লৈ বোলো ভিডিঅ'টো অকণমান আৰু কণ্টিনিউ কৰোঁ। কিন্তু কণ্টিনিউ কৰিবলৈ ভাবোঁহে, আৰু ভিডিঅ'টো ওলাৰ লগে লগে কিবা কথা পাতিব ধৰোঁ, কিবা কৰিব ধৰোঁ, এনেকৈ মানে ভিডিঅ' কৰা হোৱাই নাই। আৰু আজি ফেমিলি গোটেইকেইটা আমি একেলগে এয়া আইচক্ৰীম খাই আছোঁ বহি। আজি আমি দুটাও আহিছোঁ, দেউতাও আহিছে, গতিকে একদম ঘৰখন ভৰি পৰিছে আজি। এইফালে মায়ে বনাই আছে জেৱাকৰ ফেভৰেট মাংস, পাৰ মাংস। মানে ভাল পায়, মানে পাৰ মাংস হ'লে আৰু চব বাদ দি দিব পাৰে। দুপৰীয়া ভাত পানী খাই গোটেইকেইটা জিৰাই ল'লোঁ অকণমান টাইম। আৰু এতিয়া আমি ভাবিছোঁ এবাৰ টিহুৰ পৰা আহোঁ, মানে অকণমান বজাৰ আছে। আৰু আমি তিনিওটাই যাম স্কুটিতে, তিনিওটাই একেলগে যাম, ভিনিয়েক খুলখালিয়েক মই। আৰু এতিয়া তিনিওটা গৈ আছোঁ। বজাৰ কৰিবলৈ আহিছিলোঁ বাবুৰ বাবে কিবা এটা গিফ্ট নিম বুলি, মানে আজি হৈছে বাবুৰ বাৰ্থডে। মই ভিডিঅ'ত দেখামেই বাৰু, কিন্তু ইফালে মোৰহে কাপোৰ চাব ধৰিলোঁ। তাৰ বাবেও লৈছোঁ বাৰু, কিন্তু তাৰ লোৱাৰ লগতে আৰু মোৰ বাবেও লৈ ল'লোঁ ফ্ৰক কিবা কিবি এনেকৈ সৰু সুৰা বস্তু। ইহঁতে আকৌ লগ পালোঁ সৰু দাদাকো, তাৰ লগতে ফুচকা খালোঁ, আইচক্ৰীম খালোঁ, গোটেইকেইটাই এনেকৈ অকণমান টাইমৰ বাবে আহিছিলোঁ। আৰু বেলেগনো কি খাম, আইচক্ৰীমটো দেখিলে আইচক্ৰীমটো খাবই মন যায়। আইচক্ৰীম লৈ ল'লোঁ। আজি চিলিম বুলি কয় আমাৰ ফালে, এইটো চিলিম খাইছোঁ বাপেকে। কিয় বাতি চাতি নাই, আদা নাই। তল চিঙা নাই ওপৰৰ বাতিটো আগলাই। আৰু সৰু দাদা আছে যিহেতু, ভিনিয়েক খুলখালিয়েক এখনত আৰু আমি ভাই বইনী এখনত। আৰু এয়া আহিয়ে ড্ৰেছটো চেঞ্জ কৰি আকৌ যাবলৈ ওলালোঁ মাজুমাহঁতৰ তাত। এইফালে সিহঁতৰ পূজা হৈ আছে, বাবুৰ জন্মদিন উপলক্ষে নাৰায়ণ পূজাই কৰিছিলে। এয়া নাৰায়ণ পূজা হ'বই আৰু গোটেইবোৰে সেৱা কৰি আছে। এইফালে আমি বহি আছোঁ। আৰু নাৰায়ণ পূজাৰ মেইন বস্তুটো হৈছে এয়া ভোগ। কিমান যে টেষ্টি লাগে নহয়, বিৰাট ভাল পাওঁ এইটো খাই। আৰু প্ৰসাদ খালোঁ। এনেকৈ সকলোবোৰ মানুহ আহিছে, মানুহ কিছু মাতিছে বাৰু বাৰ্থডে বুলি। গোটেইবোৰকে প্ৰসাদ বিলোৱা হোৱাৰ পিছত আৰু প্ৰসাদ খাই ল'লোঁ। তাৰপিছত যিহেতু ভাতৰ নিমন্ত্ৰণ আছিলে, ভাত খুৱাব সকলোকে, গতিকে এইফালে যো-জা কৰি আছে ভাত দিবৰ বাবে। বাহিৰত ল'ৰাবোৰে ভাত দিয়াৰ বাবে যো-জা কৰি আছে, আৰু আমি এইফালে মহিলা পাৰ্টি আড্ডা মাৰাত ব্যস্ত। গোটেইকেইটাক আজি বহুদিনৰ মূৰত লগ পালোঁ, ভাল লাগিছে সঁচাকৈয়ে। ভাত দিয়াৰ আগতে প্ৰথমতে হ'ব কেক কাটিং, গতিকে এয়া কেক কাটিবৰ বাবে ৰেডি কৰি আছে। আৰু কেক কটাৰ ধুমধামটো বেছি জিউমনৰে, সি সৰু চলি বাৰু কেকটো দেখি মানে কেনেকৈ ৰখি আছে দেখিছেনে, তাৰে কাটো কাটো লাগি আছে মানে। আৰু হেপী বাৰ্থডে টু ইউ।
कि मैं तेरा होके रहूंगा दिल जहां हम वहां ढूंढ लेंगे आशियां तू मेरी पहली पहली डेट लगती है सोलमेट तू मेरी पहली पहली डेट लगती है তোর কি বছর হল হয় নাকি तू मेरी होके रहेगी मैं तेरा होके रहूंगा दिल जहां हम वहां ढूंढ लेंगे आशियां কেক কাটিং হৈ যোৱাৰ পিছতে এইফালে বাহিৰত ভাত দিয়াৰ আয়োজন কৰিছে মাজতে বৰষুণ আহি গ'ল সেইভাবে বাৰান্দাতে এনেকৈ দিব লগা হ'ল নহ'লেতো চোতালত দিলেতো বহুতখিনি আগবাঢ়িলে হয় কাৰণ একেবাৰতে বহুতখিনি মানুহে খাব পাৰিলে হয় চোতালত হ'লে আৰু দাদাহঁতেতো বিলুৱাত থাকে বাৰু ঘৰৰে আৰু তাতো পূজা যিহেতু এইবাৰ মিষ্টাৰো লাগি গৈছে একদম বিলুৱাত আহি যাই যিটো পায় সেইটো বিলাইছে আৰু মুঠতে গোটেইখিনি মানুহক শুশ্ৰূষা ভালকৈ কৰিব পাৰিলে হ'ল এইফালে পুৰা বিলাই গৈছোঁ এইফালে ইয়াক দেখিছেনে এক্টিং কি যে হ'ব নহয় মানে দাদাকেইটাৰ লগত বাহিৰা মানুহ গোটেইবোৰৰ খোৱা হোৱাৰ পিছতে এইবাৰ আমিও ঘৰৰ মানুহবোৰে লাহে লাহে খাম আৰু প্ৰথমতে আমি কেইটা বহি ল'লোঁ এনেকৈ আৰু এয়া বৌ ভিডিঅ' কৰি আছিলে আৰু আমি কেইটা খাই লোৱাৰ পিছত এইবাৰ ইহঁতে খাব বহিছে ইহঁতে এইখিনি খোৱা হোৱাৰ পিছত আৰু প্ৰায় খোৱা হ'লে গোটেইখিনি ঘৰৰ মানুহে যিহেতু এয়া শেষত বঢ়িয়া দিনটো লগনে থাকি বেছিকৈ দিয়া মাছ বেছি বেছি নাই বনাই মাংসৰ টুকুৰা 2,000 years later. Hi guys, এতিয়া আমি দুটা অকণমান ফুৰি আহোঁ ফুৰি মানে ক'লৈ যাম ফুৰিবলৈ নহয় বজাৰলৈ যাম আমি বজাৰলৈ তই চলাবি মই চলাম বহুত দিন চলোৱা নাই ৰে গাড়ী এতিয়া যাওঁ দুটাই অকণমান বজাৰ আছে আৰু কিবাকিবি সৰু সুৰা বজাৰ সেয়া কৰি আহোঁ আৰু বজাৰ বুলি ক'লে ছোৱালী মানুহৰ কাপোৰ ষ্টেচনাৰী এইবোৰে হয় আৰু আমিও প্ৰথমতে আহিলোঁ এয়া কাপোৰৰ দোকানলৈ ফ্ৰক কেইটা ইমান ধুনীয়া ধুনীয়া ফ্ৰক আছিলে গোটেইবোৰে লৈ আহোঁ লাগিছে আৰু সকলোবোৰ ধুনীয়া ধুনীয়া কটন কাপোৰৰে হয় তাৰে মাজৰে পৰা বিচাৰি বিচাৰি আমি বাৰু দুটা দুটাকৈ লৈ ল'লোঁ আৰু কিবাকিবি অকণমান এনেকৈ বজাৰ কৰিব লগা আছিল সেইবোৰো কৰিলোঁ তাৰপিছতে আহিলোঁ এয়া ষ্টেচনাৰী দোকানলৈ তাৰো কিছুমান বস্তু প্ৰয়োজন হৈ আছিলে সেইবোৰ কিনিলোঁ দুটাই তাৰপিছত এয়া ঘৰলৈ আহিলোঁ আহি চুনুই ফ্ৰকটো কিনি আনি পিন্ধি চালে এইটো দেখিছেনে ভাল লাগিছেনে বাৰু ফ্ৰকটো মোৰতো বহুত বেছি ভাল লাগিছে কিন্তু এইটো ডিজাইনৰ মোৰ গাত নহ'ল সেইবাবে মোৰ এইটো ডিজাইনত লোৱা নহ'ল বেলেগ ডিজাইনৰ বাৰু ল'লোঁ ময়ো চেম টু চেম itu ভালে লাগছে আৰু এই দুটা কটন আহি পাইয়ে ড্ৰেছ সোৱাদে লাগিছোঁ পিছে এইফালে ঘামি ঝামি দুটাৰে অৱস্থা নাই বজাৰৰ পৰা আহিলোঁ আৰু এতিয়া বৰ্তমান আছোঁ ঘৰতে দুদিনমান আছোঁ বাৰু দুদিনমান ভিডিঅ' ঘৰৰ পৰাই পাব আপোনালোকে যদিহে বনাব পাৰোঁ ইমানে এলাহ হৈছে গৰমৰ বাবে ভিডিঅ' চিডিঅ' বনাই থাকিবলৈ একদম এলাহ হৈছে মানে যি কি নহওক এইটো ভিডিঅ' আপোনালোকক দেখালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আছিল ইমানে বাই বাই আকৌ নেক্সট ভিডিঅ'ত সোনকালে লগ পাই আছোঁ বাই